আপোনালোকে কেতিয়াবা ভাবি পাইছেনে যে প্লেন এখনৰ ককপিট অৰ্থাৎ যিটো কেবিনত বহি পাইলটে গোটেই প্লেনখনক নিয়ন্ত্ৰণ কৰি থাকে সেই কেবিন বা ককপিটত কিয় CCTV কেমেৰা লগোৱা নাথাকে আজিকালি স্কুল কলেজ হস্পিটালৰ পৰা আৰম্ভ কৰি একেবাৰে সৰু সৰু অফিস অৰ্থাৎ পোষ্ট অফিস পৰ্যন্ত CCTV কেমেৰা লগোৱা থাকে কিন্তু ইপিনে ইমান এডভান্স টেকনলজি যুক্ত এখন এয়াৰপ্লেনৰ কেবিনত কিয় CCTV কেমেৰা লগোৱা নাথাকে নাইবা প্লেনৰ মানে যাত্ৰীবাহী প্লেন এখনৰ ক্ষেত্ৰত সকলোবোৰ প্যাসেঞ্জাৰৰ কাৰণে কিয় প্যাৰাশুটৰ ব্যৱস্থা নাথাকে নিশ্চয় কেতিয়াবা এই ধৰণৰ কথাবিলাক আপোনাৰ মনত আহিছে দে ঠিক আছে 12 জুন 2025 চনৰ কথাটো নিশ্চয় আপুনি এতিয়াও পাহৰা নাই এই আহমেদাবাদৰ প্লেন ক্ৰাশৰ ঘটনাটো এয়াৰ ইণ্ডিয়াৰ বোয়িং 787 মডেল নম্বৰৰ প্লেনখন আহমেদাবাদ এয়াৰপৰ্টৰ পৰা উৰণৰ কিছু সেকেন্ড পিছতে ওচৰৰ এটা মেডিকেল কলেজৰ হোষ্টেলত গৈ চূৰ্ণ বিচ্ছিন্ন হৈ ভাঙি পৰে তাত সেই প্লেনখনত হেৰিনা 242 জন মানুহ আছিল তাৰে 241 জন মানুহ সেই প্লেন ক্ৰাশত মৃত্যুবৰণ কৰে আৰু তলত গ্ৰাউণ্ডৰ থকা 19 জন মানুহৰ মৃত্যু সৰ্বমুঠ 241 আৰু 19 জন মিলাই 260 জন মানুহৰ মৃত্যুবৰণ হয় হেদিনা সেই ঘটনাটোত সেই আহমেদাবাদৰ প্লেন ক্ৰাশত কিন্তু সেই দিনটোৰ পৰা আজিৰ তাৰিখলৈ এটা বছৰ সম্পূৰ্ণ হৈ গল কিন্তু আজিৰ তাৰিখলৈও সেই প্লেন ক্ৰাশৰ আসল ৰহস্যখিনি এতিয়ালৈকে ফাদিল হোৱা নাই বা কাৰণটো প্ৰকৃত কাৰণটো এতিয়ালৈ আমি জানিব পৰা নাই আপোনালোকে জানে যে গোটেইখিনি প্লেনত পৃথিৱীত যিমানবোৰ প্লেন আছে সকলোতে এটা ব্ল্যাক বক্স থাকে অৰ্থাৎ এটা বহুত হেভি সিস্টেম থাকে যত ককপিটৰ সকলো সময়ৰ ভয়েস ৰেকৰ্ডিং হৈ থাকে প্লেন এখন ক্ৰাশ হোৱাৰ পিছত বহুত বেয়াভাৱে ক্ৰাশ হলেও 99.9% কেছত সেই ব্ল্যাক বক্সটো নষ্ট হৈ না যায় সেই ব্ল্যাক বক্সটো আমি বিচাৰি কিনে উলাই আনি যদি ৰিচাৰ্জ কৰা যায় সেই প্লেন ক্ৰাশৰ ঠিক আগমুহূৰ্তত ককপিটত বা কেবিনত পাইলট সকলে কেনেকুৱা কৰিছিল কথা পাতিছিল কি কৈছিল সকলোখিনি কথাৰ পৰা জানিব পৰা যায় প্লেন ক্ৰাশৰ কাৰণ ভাবি চাওকচোন অডিওৰ পৰা আমি ইমান ডিপলি ৰিচাৰ্জ কৰি কথা শুনি ভাবিব লাগে যে কি হৈছিল যদি তাত CCTV কেমেৰা লগোৱা থাকিল হেতেন আমি প্ৰত্যেকটো প্লেন ক্ৰাশৰে প্ৰকৃত ৰহস্যটো এই মাত্ৰ 5 সেকেন্ড মান 10 সেকেন্ড মান মানে ক্ৰাশৰ ঠিক 5 সেকেন্ড আগৰ যদি আমি ভিডিও চাও 5 সেকেন্ডত সমস্যাৰ সমাধান যে কি হৈছিল কিন্তু নাথাকে কিয় CCTV কেমেৰা CCTV কেমেৰা না থকা মানে এখন প্লেন কোম্পানী ইমান টকা খৰচ কৰি প্লেন এখন তৈয়াৰ কৰিব পাৰে অকল কি CCTV কেমেৰাটো লগাবলৈ টকা কম পৰি যায় নে কি যদি ব্ল্যাক বক্সত অডিও ৰেকৰ্ডিং তো থাকিব পাৰে তো নিশ্চয় CCTV কেমেৰা লগালে সেই CCTV ফুটেজবোৰ সেই ব্ল্যাক বক্সত জমা কৰাৰ ব্যৱস্থা কৰিব পৰা গল হেতেন নিশ্চয় ইয়াৰ উত্তৰটো কি জানে গোটেই বিখৰ যে পাইলট সংস্থাটো আছে সেই পাইলট সংস্থাটোই তাত CCTV কেমেৰা লগৰ বিৰোধিতা কৰে যাৰ বাবে সেই ককপিটত CCTV কেমেৰা আজি পৰ্যন্ত লগাব পৰা নাই অকল পাইলট সংস্থাটোৰ বিৰোধিতাৰ কাৰণে তেওঁলোকৰ মতে তাত CCTV কেমেৰা সংস্থাপন কৰিলে তেওঁলোকৰ প্ৰাইভেচিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হ'ব যেটো তেওঁলোকৰ বাবে বহুত বেয়া ভাবি চাওকচোন পোষ্ট অফিসত আজিকালি CCTV কেমেৰা 24 ঘণ্টাই থাকে প্লেনৰ ককপিটত তেওঁলোকে ৰাখিব নিদিয়ে তেওঁলোকৰ সংস্থাটো ইমান মানে ষ্ট্ৰিক যদি থাকিল হেতেন সকলোবোৰ ঘটনাৰ ৰহস্য বহুত নে আন কিবা কাৰণত ৰাখিবলৈ নিদিয়ে বাদ দিয়ক এইবিলাক যি কি নহওক এতিয়া আমি আহো প্যাৰাশুটৰ কথাটো যে সকলোবোৰ প্যাসেঞ্জাৰৰ কাৰণে কিয় প্যাৰাশুট নাথাকে ইয়াৰ উত্তৰটো কি জানে এখন প্লেনত এভাৰেজ আনুমানিক আপুনি ধৰিলক 202 প্যাসেঞ্জাৰ আছে প্লেন এখন ক্ৰাশ হোৱাৰ কিছু মুহূৰ্ত আগতে গম পোৱা যায় প্লেনখন আৰু বচাব পৰা নাযায় সেই ইমান কমহিনী সময়ৰ ভিতৰত ইমানখিনি প্যাসেঞ্জাৰক প্যাৰাশুটেৰে ল্যান্ডিং কৰাটো অসম্ভৱ এখন দুৱাৰ বা দুখন দুৱাৰেৰে সকলোৱে ওলাই আহিব প্যাৰাশুটটো পৰিধান কৰিব ওলাব বহুত বেছি সময়ৰ প্ৰয়োজন হ'ব যিখিনি সময়ত অলৰেডি প্লেনখন ক্ৰাশ কৰি যাব সেইভাবে প্যাৰাশুট থাকিলেও হেতু মিনিংলেছ হ'ব গোটেই যাত্ৰীবোৰ বা প্যাসেঞ্জাৰবোৰে ইমানখিনি প্যাসেঞ্জাৰে প্যাৰাশুট পৰিধান কৰোতে প্লেন অলৰেডি ক্ৰাশ হৈ যাব
ঠিক আছে ধৰিলেও সেইখিনি সময় পালে পেৰাচুটটো পিন্ধিবলৈ সময় পালে এতিয়া আপুনি এটা কথা ভাবক স্কাই ডাইভিং যেটো প্লেনেৰে আকাশত উৰাই লৈ যোৱা হয় তাৰপিছত আকাশৰ পৰা পেৰাচুট পিন্ধাই কিনে আকাশৰ পৰা এৰি দিয়া হয় স্কাই ডাইভিং যেটো কয় স্কাই ডাইভিং কৰাৰ সময়ত অৰ্থাৎ আকাশৰ পৰা যেতিয়া জাপ মাৰা হয় সেইখিনি সময়ত যদি 15000 ফিটতকৈ ওপৰৰ পৰা জাপ মাৰা হয় তেতিয়া এক্সট্ৰাকৈ অক্সিজেন পেক লগত লৈ জাপ মাৰিব লাগে সেইভাবে স্কাই ডাইভিংৰ সময়ত 15000 ফিটৰ তলৰ পৰা হে জাপ মাৰা হয় এখন প্লেন যে উড়ে সেই প্লেনবোৰ থাকে এভাৰেজ 35000 ফুট উচ্চতাৰে উৰি গৈ থাকে তো ভাবি চাওক 15000 ফুটৰ ওপৰৰ পৰা জাপ মাৰিলে অক্সিজেনৰ প্ৰয়োজন হয় কিন্তু যিখন প্লেনেৰে আপুনি গৈ আছে সেই প্লেনখন তো 35000 ফিট ওপৰৰে গৈ আছে তো ইমান ফিট ওপৰৰ পৰা যদি আপুনি জাপ মাৰে অক্সিজেন যদি না থাকে আপুনি এনেই অক্সিজেনৰ অভাৱত গুচি যাব তো সেইভাবে আৰু তাত আৰু এটা কথা জড়িত হৈ থাকে সেই 35000 ফিট উচ্চতাত যেটো উষ্ণতা এটো আনুমানিক -45 সেলসিয়াছৰ ওচৰ গৈ পায় ইমান ঠাণ্ডা প্লাস অক্সিজেনৰ অভাৱ তো প্যাৰাচুট থাকিলে তো পিন্ধিবই নোৱাৰিব সময় নাপাব যদিও বা কিবা কাৰণত পিন্ধাৰ সময় হয় জাপ মাৰিলে অক্সিজেনৰ অভাৱত বা ঠাণ্ডাতে তো সেইখিনি আছিল প্লেনৰ লগত এয়াৰপ্লেনৰ লগত জড়িত দুটা সৰু সৰু কথা তো আজিৰ ভিডিও এইখিনিয়ে যদি ভিডিওটো ভাল পালে লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ ইমানখিনিয়ে জয় আই অসম